কেনে আছে আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ইমদাদুল আপোনালোকে চাই আছে ইমদাদুল অফিচিয়েল টেকন'লজি। আজি মই আলোচনা কৰিম ক্লাছ 10ৰ এৰাবিক লেসন 1 সূরা ফাতিহাৰ অনুবাদ। সো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। ইয়াৰ বিপৰীতে আপোনালোকৰ উপকাৰ হ'ব পাৰে আৰু পৰীক্ষাত সূরা ফাতিহাৰ অনুবাদটো আহিব পাৰে। সো আগতে সূরা ফাতিহাটো আপোনালোকে চাই যাওক, মই পঢ়ি আছোঁ, ইয়াৰ পিছত আপোনালোকে অনুবাদটো দেখুৱাই দি আছোঁ। সো ফাৰ্ষ্টতে আছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি ৰব্বিল আলামিন আর রহমানির রহিম মালিক ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। এতিয়া আপোনালোকে চাব, ইয়াৰ অনুবাদটো আমি লৈ আহিছোঁ, আপোনালোকে চাই যাওক। আপোনালোকে চাব পাৰিব ইয়াৰ অনুবাদটো চাই যাওক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইয়াৰ অনুবাদটো হ'ব পৰম কৰুণাময় অসীম দয়াময় আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। আলহামদুলিল্লাহি ৰব্বিল আলামিন, ইয়াৰ অনুবাদটো হ'ব সকলো প্ৰশংসা আল্লাহৰ বাবে যিয়ে গোটেই বিশ্বৰ প্ৰতিপালক। এতিয়া আৰু ৰহমান ৰহিম, সেইটো হ'ব তেওঁ পৰম কৰুণাময় অসীম দয়ালু। এতিয়া মালিক ইয়াউমিদ্দিন, সেইটো হ'ব তেওঁ শেষ বিচাৰৰ দিনৰ মালিক। এতিয়া ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন, সেইটো হ'ব আমি কেৱল তোমাৰেই উপাসনা কৰোঁ আৰু তোমাৰ ওচৰতেই সহায় বিচাৰোঁ। ইহদিনাস সিৰাতাল মুস্তাকিম, সেইটো হ'ব আমাক সহজ সৰল পথটো দেখুৱাই দিয়ক। সিৰাতাল লাযীনা আন'আমতা আলাইহিম, সেইটো হ'ব সেই সৰল পথ যিসকলক তুমি অনুগ্ৰহ কৰিছা। গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন, সেই সৰল পথ নহয় যিসকলৰ ওপৰত তোমাৰ অভিশাপ বৰ্ষিত হৈছে আৰু যিসকল পথভ্ৰষ্ট। আমি ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।